নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি আমি আছামিজ কোৰ্চৰ 4টা ইউনিট আছে। এই 4টা ইউনিটত থকা পাঠবিলাকক আলোচনা কৰিম। প্ৰথমতে মই প্ৰথম পাঠৰ আলোচনা কৰিছোঁ অসমীয়া ভাষা আৰু সাহিত্য। এতিয়া ইয়াত থকা সকলোবিলাক কুৱেশ্যন এনচাৰ দিবলৈ চেষ্টা কৰিছোঁ, যিখিনি তোমালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট হয়। প্ৰতিটো চেপ্টাৰৰ মই ধুনীয়াকৈ ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰিছোঁ, তোমালোকে যাতে পৰীক্ষাত ভালদৰে লিখিব পাৰা তাৰ বাবে মই তোমালোকক ভালদৰে দিছোঁ। আৰু তোমালোকক হয়তো পৰীক্ষা বেছি দিন নাই, সেইবাবে মই এনেদৰে ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'বিলাক যদি ক্লিয়াৰ নহয় তোমালোকে প্লিজ বুলি কৈছোঁ, তোমালোকে স্কিপ কৰি নাচাবা। তেতিয়া স্কিপ কৰি চালে ক্লিয়াৰ নহয়, ভিডিঅ'বিলাক বহুত দীঘলীয়া হ'লে স্কিপ কৰি চাব নালাগে ভিডিঅ'বিলাক। আৰু তোমালোকক যিখিনি দিছোঁ মই তোমালোকক যিমান পাৰোঁ কষ্ট কৰি দিছোঁ ভিডিঅ'বিলাক। আৰু গোটেইকেইটা চেপ্টাৰৰ ওপৰতে আলোচনা কৰিছোঁ। তোমালোকে হয়তো ভাবিব পাৰা ইমান কম এটা ভিডিঅ'ত গোটেইখিনি চেপ্টাৰ কেনেদৰে আলোচনা কৰিছোঁ। মই কিন্তু এই কম ভিডিঅ'টোৰ জৰিয়তে এই গোটেই কিতাপখনে আলোচনা কৰিছোঁ। তোমালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবিলাক মই এই ভিডিঅ'টোৰ জৰিয়তে উপস্থাপন কৰিছোঁ। আৰু তোমালোকৰ যিখিনি কুৱেশ্যন এনচাৰ দিয়া হৈছে অসমীয়া ভাষাৰ ওপৰত, সেইখিনি গোটেইখিনি ইয়াৰ এই ভিডিঅ'টোৰ জৰিয়তে আছে। কাৰণ এই ভিডিঅ'টো মই তোমালোকৰ কিতাপখন চাই, অৰ্থাৎ তোমালোকৰ আগৰ পেপাৰবিলাক চাই মই তোমালোকৰ এই ভিডিঅ'টো উপস্থাপন কৰিছোঁ। হয়তো ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, তেন্তে মোক মাফ কৰি দিবা আৰু তোমালোকে যাতে সহায় কৰি যোৱা। মই প্ৰতিটো পাঠৰ অৰ্থাৎ ইউনিট 4টা আছে, ফাৰ্ষ্ট ইউনিট আৰু ছেকেণ্ড ইউনিটত 5টা চেপ্টাৰ আছে। সেনেদৰে প্ৰতিটো ইউনিটতে 5টা-6টাকৈ পাঠ আছে। মই সেই 5টা-6টা পাঠৰো উভয়ে বেলেগ বেলেগ কৰি ভিডিঅ' বনাইছোঁ। আৰু এই ভিডিঅ'টোতো তোমালোকৰ এই গোটেইকেইটা পাঠেই আছে। তোমালোকে ভালদৰে লিখিবা আৰু গোটেইখিনি নোট কৰি ল'বা। কোনোবাই যদি বেলেগ কৰি ভিডিঅ'বিলাক চাব বিচাৰে, তেন্তে প্লে ষ্টৰত মোৰ অসমীয়াৰ ওপৰত থকা ভিডিঅ'বিলাক চাব পাৰে। হয়তো তাত মই উভয়ে বেলেগ বেলেগ কৰি ভিডিঅ' বনাইছোঁ, এটা কৰি ভিডিঅ' বনোৱা হৈছে। তোমালোকৰ এইটো ভিডিঅ'ৰ জৰিয়তে গোটেই অসমীয়া কিতাপখনৰে মই অল কুৱেশ্যন এনচাৰ দিছোঁ। আকৌ এবাৰ কৈছোঁ, তোমালোকৰ এইখিনি কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট হয়। তোমালোকৰ যিখিনি কুৱেশ্যন এনচাৰ দিয়া আছে সকলোবিলাক ইম্পৰ্টেণ্ট। এই ভিডিঅ'টো তোমালোকৰ কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট হয়। আৰু তোমালোকে স্কিপ কৰি নাচাবা, তোমালোকে লাহে লাহে চাবা ভিডিঅ'টো। তেতিয়া ভিডিঅ'টো তোমালোকে সম্পূৰ্ণকৈ লিখিব পাৰিবা আৰু ভালদৰে স্পষ্ট হৈও ৰ'ব। ভিডিঅ'টোৰ জৰিয়তে তোমালোকে যদি কিবা হয়তো তোমালোকৰ ভাল হৈছে, তেন্তে প্লিজ তোমালোকে কমেণ্ট কৰিবা। তোমালোকৰ যদি উপায় হৈছে বা তোমালোকৰ লাভৱান হৈছে মোৰ ভিডিঅ'টোৰ জৰিয়তে, তেন্তে তোমালোকে প্লিজ কমেণ্ট কৰিবা। কিছুমান কবিতাৰ বা কিছুমান পাঠৰ মই ইমান প্ৰশ্ন উত্তৰ দিয়াও নাই। যিখিনি দিছোঁ তোমালোকে সেইখিনি ভালদৰে চাবা, মনোযোগ কৰি ৰাখিবা। আৰু তোমালোকৰ যিখিনি কুৱেশ্যন এনচাৰ দিয়া আছে গোটেইখিনি নোট কৰিবলৈ চেষ্টা কৰিবা। আৰু যিখিনি মই আটাইতকৈ দীঘলীয়া কুৱেশ্যন এনচাৰ সেইখিনি কিন্তু তোমালোকে চাবাই। আৰু মই ফুল গেৰাণ্টি দিব পাৰোঁ যে সেনেধৰণৰ কুৱেশ্যন এনচাৰ আহিবই তোমালোকৰ পৰীক্ষাত। কাৰণ ফাইনেল এক্সামত কেনেধৰণৰ কুৱেশ্যন এনচাৰ আহে কোনেও নাজানে, কিন্তু মই কৈছোঁ যে এনেধৰণৰ কুৱেশ্যন এনচাৰে তোমালোকৰ ফাইনেল এক্সামত আহিব। হয়তো তোমালোকৰ পৰীক্ষাৰ পেটাৰ্ণটো অলপ বেলেগ হ'ব পাৰে বা কুৱেশ্যনটো বেলেগ টাইপৰ আহিব পাৰে, কিন্তু এনেধৰণৰ কুৱেশ্যন আহিবই তোমালোকৰ। যিবিলাক তোমালোকৰ শ্বৰ্ট কুৱেশ্যন এনচাৰ দিছোঁ সেইবিলাকো তোমালোকে ভালদৰে চাবা। কাৰণ শ্বৰ্ট কুৱেশ্যন এনচাৰবিলাকো তোমালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট হয়। শ্বৰ্ট কুৱেশ্যন এনচাৰবিলাক তোমালোকৰ হয়তো কিমান মাৰ্কৰ হ'ব সেইটো এতিয়ালৈকে ঘোষণা কৰা নাই। হয়তো তোমালোকৰ 10 মাৰ্কৰ শ্বৰ্ট কুৱেশ্যন এনচাৰ আহিব, 2 মাৰ্কৰ আহিব, 3 মাৰ্কৰ আহিব, 5 মাৰ্কৰ আহিব। সেই ভিডিঅ'টোৰ জৰিয়তে মই যেনেধৰণৰ কুৱেশ্যন এনচাৰ লাগে বা যেনেধৰণৰ কুৱেশ্যন মাৰ্ক অফ 10 লাগে, মাৰ্ক অফ 10ৰ ওপৰত মই ভিডিঅ' বনাব লাগিব নালাগে, প্লিজ তোমালোকে কমেণ্ট কৰিবা। মাৰ্ক অফ 10ৰ ওপৰত ভিডিঅ' যদি ভাল লাগিছে প্লিজ কমেণ্ট কৰিবা।